বছৰ অৱস্থা বেয়া ৰাতিপুৱা একো খাবলৈ পোৱা নাই কি অৰ্ডাৰ দিছে এতিয়া তো মৰ্নিং দুটা বহুত সোনকালে ওলাইছে একো খোৱা নাই কিবা এটা থচি লওঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বহুত ধুনীয়া প্লেচ এটাত যাম আশা কৰোঁ বহুত ভিডিঅ'টো ভাল পাব আমিনো মানুহ না নচলা দুটকা মাকা বাহুবলী ফিলিংছে আহি গ'ল বে মজা লাগিলে দেই বে লগাই দিলোঁ ৱেলকাম টু মিষ্টাৰ আফটাৰ ব্লগ আজি আমি আহিছোঁ এখন নতুন নাৰ্চাৰী বুলি ক'লে ভুল হ'ব ইয়াত সকলো ধৰণৰ সুব্যৱস্থা আছে পৰিয়ালসকলে আহিব পাৰিব আৰু ইয়াত খোৱা বোৱা ব্যৱস্থাও আছে খালি পে' কৰিব লাগিব আৰু এক মনোমোহা নিকাহ পৰিৱেশ আছে যোনটোক নেকি আপুনি কেতিয়াও বৰিং নহ'ব আৰু এই চাওক না পুলি আছে এইপিনে টাব আছে কিনিব পাৰিব ধুনীয়া পৰিৱেশ বাহুবলী এই চাওক দাদা এজনে আৰ্ট কৰি আছে ৱাও মজা লাগিছে দেই কি মজা আৰ্ট কৰিছে ৱাও তো বলক ফেন অলপ মই তাত উঠি চাওঁ কেনেকুৱা লাগে চাবা চাবা মজা পাৰিছা তুমি মাকা কোনোবা জগত বান্দৰ আছিলোঁ নেকি বে ইমান পটাপট বগাব পাৰিছোঁ আৰ্মি ট্ৰেইনিং দিয়া নিচিনাই লাগিছে আৰু পৰিমে माका हे दोस्तों अभी हम ऊपर से एक ठो नज़ारा दिखा देता है कितना सुंदर नज़ारा है देखिए अभी नया खुला है डिब्रूगढ़ में आप आने से देख सकता है कितना सुंदर प्लेस है माँ का इधर जो आएगा बाद में जाने के मन ही नहीं करेगा इतना अच्छा प्लेस माँ का अभी हम बुट में सफ़र करता है माँ का चाওক ना कि धुनिया धुनिया पुली আছে ৱাও আইডিয়াটো কিন্তু মানিব লাগিব দেই নাৰ্চাৰীখনৰ লগতে খোৱা বোৱা ব্যৱস্থা আৰু সৰু ল'ৰা ছোৱালীৰ সৈতে আহিব পাৰিব ইয়াত কি ধুনীয়া ইউনিক আৰু মানে চেলুট ইমান টিকলি গছত অমিতা ৱাও মানিব লাগিব দেই কিছু বস্তু আছে দেই নাৰ্চাৰী ৱাও এইটো এটা সৰু মিনি কেম্প আছে চাওঁ ইয়াত কি আছে ৱাও ইয়াত খোৱা ব্যৱস্থা আছে এই ফুটলা এটা আছে কিছু বস্তু ৰাখিছে দেই সকলৰ কাৰণে এক ধুনীয়া প্লেচ এইটো এটা মজা চেয়াৰ এখন থৈ দিছে দেই এতিয়া আমি বহি চাম ইয়াত কেনেকুৱা লাগে ৱাও মজা কমফৰ্টেবল লাগিছে দেই বহি তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ অন্য টিম ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ এৰিছোঁ বাই